ভাইটি ভণ্টিসকল, আজি আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গ সা উ কেনেকৈ নিৰ্ণয় কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। ইয়াত আমি এটা উদাহৰণ লৈ লৈছোঁ 135 আৰু 225ৰ কেনেকৈ গ সা উ নিৰ্ণয় কৰিব পাৰি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি। যিহেতু 225 ইজ গ্ৰেটাৰ দেন 135, ইয়াত বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি পাওঁ। বিভাজন প্ৰমেয়টো কেনেকৈ হ'ব এইটো তোমালোকক দেখাই দিছোঁ। মানে এইটো চোৱা 135 ডিভাইডেড বাই 225, এইটো হৰণ কৰিলে এবাৰ যাব 135 ডিভাইডেড 090। ইয়াত আমি জানো যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এইটো ইয়াত আমাৰ ভাজ্যটো হৈছে 225 আৰু ভাজকটো হৈছে 135 ইনটু 1 প্লাছ 90, 135 ইনটু 1 প্লাছ 90। এইটো হৈছে বিভাজন প্ৰমেয়িকা। আমি ইয়াত এটা কথা মনত ৰাখিবা, যেতিয়ালৈকে আমাৰ ভাগশেষ 0 নহয় তেতিয়ালৈকে আমি এইটো কৰি থাকিব লাগিব। বিভাজন প্ৰমেয়িকাটো আমি কৰি থাকিব লাগিব। আৰু যেতিয়ালৈকে আমি ভাগশেষ 0 পাওঁ তেতিয়া তাৰ ভাজকটোৱে হ'ব তাৰ গ সা উ। গতিকে আমি এতিয়াতো ভাগশেষ কিমান পালোঁ? 90 পালোঁ। 90 নট ইকুৱেল 0 নহয়। গতিকে 135 আৰু 90ৰ ওপৰত এই ভাজক আৰু ভাগশেষটোৰ ওপৰত আকৌ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম। আমি এনেকৈ কৰি গৈ থাকিব লাগিব। যেতিয়ালৈকে আমি ভাগশেষ 0 নাপাওঁ তেতিয়ালৈকে আমি এই বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি থাকিব লাগিব। গতিকে বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ এইটো ইয়াত 90 ডিভাইডেড বাই 135 45। গতিকে ইয়াত আমি ভাগশেষ কিমান পালোঁ? 45। আৰু গতিকে বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি ইয়াত লিখিলোঁ 90 ইনটু 1 প্লাছ 45। গতিকে আমি ইয়াতো ভাগশেষ 0 নাপালোঁ কাৰণ ভাগশেষ কিমান পালোঁ? 45। গতিকে আকৌ প্ৰয়োগ কৰিব লাগিব। আকৌ প্ৰয়োগ কৰি পালোঁ কিমান? এতিয়া 45 আৰু 90 এই ভাজক আৰু ভাগশেষটোৰ ওপৰত বিভাজন প্ৰমেয়িকা আকৌ ব্যৱহাৰ কৰিব লাগিব। গতিকে 45টো কৰিলে কিমান বাৰ যাব? 90 দুবাৰ যাব। গতিকে ভাগশেষ 0 হ'ব। গতিকে ইয়াত আমি ভাগশেষ 0 পালোঁ। আমি যিহেতু আমি ভাগশেষ 0 পালোঁ গতিকে তাৰ গ সা উটো হ'ব তাৰ ভাজকটো, যিটো ভাজক আমি ইয়াত পাম। গতিকে তাৰ গ সা উ হ'ব 45। সেয়াই।